নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। তো ময়ো ভালে আছোঁ। তো আজি 26 জানুৱাৰী, তো ৰিপাব্লিক ডে আপোনালোক সকলোলৈ শুভেচ্ছা থাকিল। তো আজি আমি পিকনিক খাবলৈ আহিছোঁ। তো জানুৱাৰী মাহত একো পিকনিকৰ প্লেন নাই। তো জানুৱাৰী মাহত পিকনিক প্লেন এটা হৈছিলে, তো সেইটো কেঞ্চেল হৈ গ'ল। আৰু মাঘ বিহুটো আমাৰ মানে খুৰী এজনী ঢুকালে, তো সেইবাবে জানুৱাৰী মাহত বহুত উকা যাব বুলি। তো এবাৰ আমি 26 জানুৱাৰী দিনা পাৰ্টি এটা কৰোঁ বুলি আহিলোঁ, 4জনীয়া এটা পিকনিক। তো এনেকুৱা জেগাত পিকনিক কৰিব আহিছোঁ, মানে জেগাই বিচাৰি পোৱা নাই। তো ক'ত আহিছোঁ চবফালে হাবি দেখি পাইছোঁ। তো আমি বহি আছোঁ, একো জেগা বিচাৰি পোৱা নাই। নৈখন কিনাৰে কিনাৰে আজি কমচে কম 1 ঘণ্টামান গুচি আহিলোঁ। তো এতিয়ালৈকে জেগাই বিচাৰি পোৱা নাই, ক'ত যাওঁ কি ক'ত লাগিছে। এতিয়া ক'ত যাবা এতিয়া? এই ইমান ঘূৰি গ'লে আমাৰ বাইকত তেলো শেষ হৈ যাব মোৰ। গোটেই ৰদ ওলাইছে, গোটেই মুখ চুখ ফাটি গৈছে, ইমানে ধূলি। এক্সপিৰিয়েঞ্চ কেনেকুৱা? চোৱা ধূলি, চোৱা তুমি এইফালে ধূলি চোৱা কিমান ধূলি, ক'তনো আহিছোঁ দে ভাইটিয়া, তুমি খেলি মেলি কৰিলা। সেইফালে যাওঁগৈ বোলা। হে ভগৱান, এই ভাইটিয়া শুনা আকৌ, চোৱা আমি সেইফালৰ পৰা আহিলোঁ ন, চোৱা আকৌ সেইফালে দিকে আহিলোঁ নহয়, বহুত ব্ৰেক গুচি আহিল। আকৌ আগলৈ নৈ কিনাৰে কিনাৰে দি আকৌ সেইটো জেগালৈ যাব লাগিব। যদি ৰাস্তাৰ মাজত বন্ধ হয় তেতিয়া গাড়ীখন কেনেকৈ পাৰ কৰালে? এইফালে এদিকে আছে চাগে। নচলা, তুমি চলোৱা। তো বন্ধুবান্ধৱী অকল দেখিছে আমাৰ পিকনিকৰ অৱস্থা। জেগা পাহৰি গ'লোঁ। জেগা মানে কি, অচিনাকি জেগাটো এদিন আহিলে তেনেকুৱা হয় বাৰু। তো সেই ওচৰৰ দাই এজনক লগ পালোঁ, তেখেতে অলপ বুজাই দিলে বাৰু। তো এইফালে আছে বুলি কৈছে, আমি আগলৈ গৈ আছোঁ। এইফালে ব্ৰেক নাযাওঁ, ব্ৰেক গ'লে নহ'ব, মানে ব্ৰেক সদায় যাব নাপায়, সদায় আগলৈ যাব লাগে মানুহ। তো ফাইনেলি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ। ইয়াতে বনোৱা। আৰে ভাই, লোকৰ জুই খেলা বনাব নাপায়। আমি গোটেই গিলা সেনেকে জুই খেলা বনাই থাকে, আমি নালাগে ইয়াতে বনোৱা না, ভাল লগা এইবিলাক ওলোৱা, পাতি চাতি ওলোৱা, কেলে ধেমালি কৰি নাথাকিবা, ইয়াতে ওলোৱা। কি আকৌ কেলে আমি জেগাটো মানে আমি চেঞ্জ কৰিব লাগিব। তো বন্ধু বান্ধৱীসকল, আমি ফাইনেলি আমাৰ লোকেশ্যন পাই গ'লোহি। তো ইয়াত জুই লগোৱা হৈছে। তো ইয়াতে আমি বনাব লাগিব, ইয়াতে বনাব লাগিব পিকনিকটো আজি। কেৰাহীত লৈ লোৱা, একেবাৰে ধুই আনিবা। আলুখিনি লৈ লোৱা, আলুখিনি একেবাৰে ধুই আনিব পাৰিবা নৈ কিনাৰত। এই মাংসটো ভাল লাগে, মাংস ধুৱাই আছিলে। তো দেখিছে আপোনালোকে, আমাৰ চব ৰেডি হ'বলৈ তৈয়াৰ হৈ গৈছে। এইফালে পিঁয়াজ কাটি আছে, এইফালে বিলাহী, জলকীয়া, এইফালে ভাইটি চাই দিয়া বা কেনেকুৱা আজি মজা মজা। এইফালে ভাত বনি আছে, এইফালে কেৰাহীত তেল দিয়া হৈ গৈছে, তেল গৰম হৈ আছে। আমাৰ মাংস ক'ত? মাংস ইয়াত আছে ন? পটুৱা লৈ আহিছোঁ, একদম মানে অসমীয়া লোকেল ষ্টাইলত। পটুৱাখন লৈ চাইড থৈ দিয়া। এইটো মাংসটো লোৱা, ক'ত থওঁ? ক'ত লিয়াম? মাংস ভাত বনি আছে আমাৰ 4টা, বেছি নহয় বাৰু, 1 কেজি চাউলৰ ভাত। এই মজা, পিঁয়াজ গুচি গ'ল, দেখিছে আপোনালোকে? হাত ভাগ হৈ গ'ল। তো বন্ধু বান্ধৱীসকল দেখিছে আপুনি, আমাৰ ভাতৰ আয়োজন হৈ গ'ল। ভাত বাঢ়ি আছে আমাৰ ধীৰাজ খাবলৈ হৈ গ'ল ন? এইফালে ভাইদা আছে, এইফালে ভাত, এইফালে মাংস সিজি গ'ল। মাংসটো আপোনালোকে চাব পাৰে, কালাৰ কেনেকুৱা আহিছে। মাংস ধুনীয়া আহিছে বাৰু। বনাব চাব নাজানো আৰু, তেনেকৈ যেনে তেনে বনাই দিলোঁ। জেগাটো পাহৰি গৈছিলোঁ, নৈত হেৰাই গৈছিলোঁ। তথাপিও পিকনিক শেষলৈকে কমপ্লিট হ'ল বা মই নহ'ব বুলি ভাবিছিলোঁ। বাকী যি কি নহওক বাৰু, এতিয়া আমাৰ খোৱা বোৱা আৰম্ভ হ'ব। এই কেমেৰাটো তাত লগাই থৈ যে আমি তো আমাৰ ভাত খাই প্ৰায় শেষেই হৈছে। এইবিলাক দেখিছে মাংস চব বাচি গ'ল, ধেৰ বাচি মানে বাঢ়ি দিলে আৰু এই আমাৰ দাদাই। তো মাংস বহুত বাচি গ'ল। তো এতিয়া কি কৰিব,
বাকীখিনি আমি ঘৰলৈ লৈ যাম ভাবিছোঁ, কিন্তু ঘৰলৈ নিবলৈ টিফিন চিফিন কৰা নাই। বাকী যিখিনি নহওক পিকনিকটো আমাৰ একদম ধুনীয়া হ'ল। ইমান দেৰিকৈ আহি কিনে যে জেগা হৰি পৰি ধৰি আহি কিনে পিকনিকটো লাষ্টত আমাৰ কমপ্লিট হ'ল, সেইটোৱে আমাৰ কাৰণে বহুত। বাকী খোৱা বোৱানো কি সদায় হৈয়ে থাকে ঘৰত, মাছ মাংসটো সদায় চলি থাকে, নহয় জানো ভাইটি? ঠিকেই। ভাইটিদা কেনেকুৱা লাগিলে পিকনিকটো? ধনদা অলপ কোৱা, পিকনিক কেনেকুৱা লাগিলে? পিকনিক ভালে লাগিলে। মাংসখিনি কি কৰোঁ তাকে ভাবি আছোঁ। বহুতখিনি মাংস বাচি গ'ল। মাংস আমি 3 কেজি লৈ আহিছোঁ, মানুহ আছোঁ 4টা, 3 কেজি মাংস লৈ আহিছোঁ। তো মাংসখিনি এতিয়া শেষেই কৰিব পৰা নাই খাই কেনে, পেলাই দিবলৈও বেয়া লাগিছে। মই ইয়াক কৈছিলোঁ যে অলপ কমকৈ বনাই দিয়ে বুলি, তো গোটেইখিনি বনাই দিলে, এতিয়া বায়ু দিলে গোটেইখিনি, মইতো খাব নোৱাৰোঁ। তো তাকে কি হয় তাকে চাই আছোঁ। মাংসখিনি লৈ যাবা নেকি বাৰু? মাংস নিনো, মাংসখিনি মানে কয় যে হাবিৰ পৰা বস্তু বনালে এতিয়া ঘূৰাই দিব নাপায়, নহয় জানো? তো মাংসখিনি কি কৰোঁ, বেছি নাই বাৰু, অলপ চলি আৰু এইখিনি চোৱাচোন। পাতখন চোৱা গোটেই ভাতে খোৱাই নাই, এইখিনি ভাত চোৱা, এইখিনি ভাত, সেইখিনি ভাতেই গোটেইখিনি, এইখিনি ভাতেই। কেলে ভাইটি কিবা হ'ল নি তোমাৰ? বাকী এইখিনি কি কৰোঁ তাকে ভাবি আছোঁ, পেলাই দিবলৈ বেয়া লাগিছে, কিনি অনা বস্তু হয় ন। বেলেগ মানুহ পালে দি দিয়া যাব নেকি? তাকে এতিয়া ক'ত মানুহ পাবানো ইয়াত, সেইফালে লৈ গ'লে হ'ব আৰু। এইফালে ভাইটি এটা, এইফালে মামা আৰু এইফালে মই। এতিয়া আমি খাবলৈ মানে নোৱাৰিলোঁ বাৰু, তেওঁ হ'লেও ফিৰ মানে মন যায় ন পিকনিকটো খাবলৈ। আজি 26 জানুৱাৰী বুলি আহিলোঁ আৰু লগৰকেইটাৰ লগত, 4জনে আহিছিলোঁ আমি, 1 2 3 4জন। তাৰপৰা আমি এতিয়া বৰ্তমান বুঢ়ীডিঙৰ পাৰত আছোঁ, আৰু এইফালে বুঢ়ীডিংখন আছে অলপ দূৰত, আমি একদম কাষতে খাই আছোঁ। এইফালে মামা কিবা এটা কি ভিডিঅ' বনাই নেকি। তো বন্ধু বান্ধৱীসকল, আমাৰ খাই বৈ চব মানে শেষ হ'ল আৰু। এতিয়া আমি ঘৰলৈ যাব লাগিব। এই বাচন বৰ্তনখিনি আমি নৈ কিনাৰত ধুই চাফা কৰি কিনে বেগত ভৰাই লৈ যাব লাগিব ধুনীয়াকৈ। তো এই দাদাহঁত আছে। তো কেনেকুৱা লাগিলে পিকনিকটো খাই আজি? একদম মজা। কেনেকুৱা লাগিলে? মজা। তোমাৰ কেনেকুৱা লাগিলে ছাৰ? বহুত ভাল লাগিলে, মই কাৰিকৰ আছিলোঁ। তুমি কাৰিকৰ এটা ধুনীয়া বনালা, খাই ভাল লাগিলে কিবা এটা। তো এইখিনি আছে, এইখিনি চাফ চিকুণ কৰি আমি ঘৰলৈ লৈ যাব লাগিব, যেনেকৈ আহিছোঁ তেনেকৈ লৈ যাব লাগিব। জেগাবোৰ অলপ চাফ চিকুণ কৰি যাব লাগিব, পৰিৱেশটো মেইন। এইখিনি চাফ চিকুণ কৰিলেহে মানে কি হ'ল, যেনেকৈ আমি লেতেৰা কৰিছোঁ তেনেকৈ চাফ চিকুণ কৰি যাব লাগিব। বাকী এইবিলাক ওচৰ অলপ মানে এইবোৰ কি কয়, পানী বটল চটল এইফালে কিবা কিবি পৰিলেতো, তো এইখিনি চাফা কৰি যাবগৈ লাগিব। এইফালে চাওক, ছানছেটটো চাওক আপোনালোকে, একদম ধুনীয়া। ফটো দুকপি মাৰিব লাগিব। আৰু গোটেই নৈ কিনাৰে কিনাৰে চব পিকনিক খোৱা মানুহ দেখিছেনে আপোনালোকে? হাই এইবিলাক চাওক, মই জুম কৰি দেখাই দিছোঁ, চব পিকনিক খোৱা মানুহ। তো ভাল লাগিলে কিবা এটা। আকৌ 1 বছৰলৈ গুচি গ'ল আৰু, অহা বছৰ আহিম আকৌ। যাওঁ বোলা এইখিনি ধুই কিনে ক্লিয়াৰ কৰিব লাগে, নহ'লে আকৌ এলাহ লাগিব ঠাণ্ডা পৰিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পিকনিকৰ প্ৰায় শেষেই হ'ল আৰু আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ। দেখিছে এইফালে দাদা ভাইটি আছে, আমি খাই পূৰা একদম ৰেডি আৰু এতিয়া ঘৰলৈ যাব লাগিব। ঠাণ্ডাও পৰিছে বহুত, ঘৰৰ পৰা ফোন আহিছে মানে, তো বহুত দেৰি হৈ গ'ল। এইবিলাক মানুহ চব ঘৰলৈ গৈ আছে, দেখিছে আপোনালোকে? এইবিলাক মানুহ গৈ আছে, আমি ঘৰলৈ যাওঁ আৰু। তো ভাল লাগিল যি কি নহওক। অহা বছৰ আপোনালোকক মই এটাই কথা কৈছোঁ যে এই বছৰ যেনেকৈ গ'ল আপোনাৰ অহা বছৰ যেন তেনেকৈ যায়। তো এয়াই আৰু। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব।